বন্ধুসকল কি খবৰ সকলে ভাল নাই আশা কৰো সকলে ভালেই হ'ব চাগে আজি মই আপোনালোকক লৈ দেখাম আমাৰ ঘৰৰ পাছফালৰ পৰিৱেশটো আমাৰ পাছফালে মানে কি আছে মই গোটেই পৰিৱেশটো দেখাম আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই থাকক 2000 years later এতিয়া বৰ্তমান আহি মই আমাৰ পাছফাল পালোহি পাছফালে ইয়াৰ পৰিৱেশটো দেখিছে কিমান সুন্দৰ পৰিৱেশ সব সাইডে বাগান কেৱল বাগান যিমান দেখিব অকল বাগান দেখিব আৰু তাৰ মাজত এটা ৰেল লাইন আছে আপোনালোকে দেখিছে কিমান সুন্দৰ পৰিৱেশ অকল চাহ বাগান আৰু অকল গছ আৰু তাতকৈ বেলেগ একো নাই দেখাবলৈ আপুনি চাই থাকক ইয়াৰ আমি যদি গৈ থাকোঁ ন আগলৈ গৈ আমাৰ লগতে ওচৰতে লাগি থকা হোলোঙাবাৰ গিবন অভয়াৰণ্য আছে বৰ্তমান ভিতৰত নাযাওঁগৈ মই গিবনৰ মই ছাইডৰ পৰা আপোনালোকক যিমানখিনি পাওঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো কিমান ধুনীয়াকৈ মই লৈ গৈছোঁ ভিডিঅ'টো যাতে সোনকালে আপোনালোকে ঘণ্টাটো দবাই দিয়ে হেল্ল' বন্ধুসকল আপোনালোকে চাই আহে প্ৰশান্ত বৰা ৱৰ্ল্ড ইউটিউব চেনেল মই এতিয়া বৰ্তমান আহি পালোহি আমাৰ পাছফালে আহি দেখিছে আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ দেখিছে ইয়াৰ মোৰ লগত আহিছে কমল হয় হাই মোৰ চেনেলটোৰ বিষয়ে কৈ দেখিবা না সবেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ প্ৰশান্তক সবেই আঁকোৱালি ল'ব সেইটোৱে থাকিলে আৰু বহুতখিনি ধন্যবাদ থাকিলে মোৰ ভাল পাওঁ আপোনালোকে চাই আছে কিমান ধুনীয়া সুন্দৰ পৰিৱেশ চব ছাইডে অকল গছ আৰু চাহ বাগান চব ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত আমি আছোঁ দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ মই ঘূৰি দিছোঁ আপোনাক চাই আছে ভিডিঅ'টো আগলৈকে ইয়াৰ পাছত আমি গৈ পামগৈ এটা ৰেলৰ আলি এই বাগানৰ মাজত আমাৰ ঘৰৰ পাছফালে বাগানৰ মাজত আছে এটা ৰেলৰ আলি এই আলিটো দেখাম ৰেলৰ আলিটো পাছ চাইডে আৰু এটা ইম্পৰ্টেণ্ট মানে সকলোৱে জানিবলগীয়া এটা বস্তু নহয় এখন অভয়াৰণ্য আছে যিখন অভয়াৰণ্যৰ নাম মই আগত এটা ভিডিঅ'ত দিছিলোঁ হোলোঙাবাৰ গিবন অভয়াৰণ্য বুলি ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ আগলৈ চাই থাকক মই যিমান পাৰোঁ সিমান দেখাই থাকিম স্কিপ নকৰাকৈ চাওক আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব চাই থাকক ভিডিঅ'টো আগলৈকে দেখাই আছোঁ মই আৰু বতৰটো বেয়া খুব বেছি বতৰ বেয়া দেখিছে বতৰ একদম পূৰা গাজি আছে আৰু বৰষুণ দিলেতো দৌৰিব লাগিব ঘৰলৈ বোলে চাই থাকক অকণো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো মই আহি ঘৰৰ পৰা বহুত দূৰ পালোহি এতিয়া আমনি লাগিছে এনেকৈ যদি মই আহি থাকোঁ খালী মানুহটো আপোনালোকে হয়তো ব'ৰ পাব ভিডিঅ'টো চাবলৈ অকণো আগ্ৰহী নহ'ব চাই থাকক মই এটা বিহু কলি গাই দিছোঁ বিহু মানে আহি থকাৰ মই লগতে ভিডিঅ'টোত মই এটা বিহু গান গাইছোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব গানটো মই গাইছোঁ ইয়াত হে মুঠিতে ধৰি লৈ ভাবোঁ মই নাঙলৰ ধুৱনি নাই শাওনৰ দাৱনি নাই আঘোণৰ বলে চপাওঁ দুপুৰা খেতি সোমাই মুঠিতে ধৰি লৈ ভাবোঁ মই নাঙলৰ ধুৱনি নাই শাওনৰ দাৱনি নাই আঘোণৰ বলে চপাওঁ দুপুৰা খেতি সোমাই তোকে আনি বুলি হায় মইনা পথাৰৰ মাটি খুলিম বন্ধকত সাজিলোঁ মই বৰে ঘৰ পাৰিবিনে মচিব তই আৰু গানটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয় কেনেকুৱা পালে মোক জনাব দেই আপোনালোকে জনাবলৈ নাপাহৰিব আকৌ ভিডিঅ' অকণ স্ক্ৰীণৰ আগলৈ চাই থাকক প্ৰশান্ত বৰা ৱৰ্ল্ড ইউটিউব চেনেল A few moments later হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে প্ৰশান্ত বৰা ৱৰ্ল্ড ইউটিউব চেনেল আহি বৰ্তমান মই এতিয়া পালোহি বাগানৰ বেক চাইড মাজৰ চাইড পালোহি মাজত য'ত নেকি ৰেলৰ আলি পালোহি ৰেলতে মই উঠি গৈ আছোঁ বোলে ভিডিঅ'টো চাই থাকক দেখাই আছোঁ মই সেয়া আহিলে অলপ ফূৰ্তি কৰিবলৈ আহিলোঁ এই দেখিছে কিমান ধুনীয়া প্লেচ বৰ ধুনীয়া প্লেচ হয় এইটো এই চাইডে গ'লে একদম লাষ্ট আমি লিডু চাব পাৰিম ডিগবৈ পাৰ হৈ লিডু যাব পাৰিম আৰু এই চাইডে যদি যাওঁ আমাৰ মৰণি টাউন জংচং পাম তাৰপিছতো পিছৰ কথা আৰু এইফালে একদম লাষ্ট একদম আমাৰ লিডুৱে তাতকৈ কোনো জেগা নাই এইটোৱে ট্ৰেইনৰ আলি আমাৰ পাছ চাইডৰ
মানে আমাৰ ছাইডত 5 চাইডে বাগানৰ মাজত আছে আপোনাৰ ৰেলৰ চিৰিটো দেখিছে ৰেলৰ চিৰিটো কিমান আগলৈকে মই নাযাওঁ বৰ্তমান এইটো এয়া তাৰপিছত এতিয়া বৰ্তমান আমি এতিয়া যাম এইটো ৰাস্তাত য'ত নেকি গ'লে আমি এই গিবনৰ বেক চাইডে দেখিলে পাম ভিডিঅ' অকণ স্কিপ নোহোৱাকৈ চাই থকা গ'লে A few moments later. এই ৰেলৱালী 5 চাইডেও দেখিলে এখন বাগান এই বাগানখন লাগি আছে আমাৰ গিবনৰ চাইডতে লাগি আছে এতিয়া মই যাম ৰাস্তাটো সেইফালে যাবলৈ বহুত দূৰ হ'ব মই শ্বৰ্টকাটিং যাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ পেকেটখন খাই ল'লোঁ আৰু বেয়া নোপোৱাকৈ হাবি মাজেদি আহিছোঁ ৰাস্তা দি নগৈ মই হাবি বন্ধুসকল মই আপোনাক পাহৰি গৈছিলোঁ যে কথা এটা ক'বৰ কাৰণে মায়ে বহিছিল মানে কমেণ্ট কৰি জনাই দিব যে ছাৰ এনেকুৱা মোকো লাগে বন্ধুসকল আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব মই আৰু যিমান পাৰোঁ পাছলৈ দেখাবলৈ গৈ আছোঁ বৰ্তমান আৰু বতৰটো বেয়া হৈ আহিছে আৰু যিমান পাৰোঁ দেখাবলৈ মই চেষ্টা কৰি আছোঁ অলপ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ দেই স্কিপ নকৰিব আকৌ আপোনালোকে চাই আছে প্ৰশান্ত বৰা ৱৰ্ল্ড ইউটিউব চেনেল আপোনালোক মই বজাৰত বস্তু দেখাম আপোনালোকে হয়তো নাজানিব এইটো বস্তু বহুতে যিসকলে মানে আমাৰ এনেকুৱা গাঁৱলীয়া পৰিৱেশত নাই ন সকলোৱে নাজানে এইটো বস্তু কি হয় এইটো দেখিছে এইটো দূৰৰ পৰা দেখিছে অকল এনে কুঁহিয়াৰ নিচিনা গছবোৰ ফাৰ্ষ্ট যেতিয়া মই দেখিছিলোঁ ন তেতিয়া মই নিজে ভাবিছিলোঁ যে এইটো কুঁহিয়াৰ গছ নেকি কিন্তু কুঁহিয়াৰ গছ নহয় এইটো ৰবৰ গছ বুলি কয় ৰবৰ গছ চব অকল ৰবৰ এইটো গোটেই ৰবৰেই হয় গোটেইখন কিন্তু মই যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ ন তেতিয়া মই ভাবিছিলোঁ কুঁহিয়াৰ নেকি তেতিয়া মোক এজন বয়সস্থ মানুহে বুজাই দিলে যে এইটো কুঁহিয়াৰ নহয় ৰবৰ হয় এতিয়া মই আপোনালোকক দেখাই দিছোঁ যে কোনোবাই যদি ভাবি থাকে এই গছ বা কুঁহিয়াৰ গছ নেকি কিন্তু এতিয়া দেখিলে আপোনাক কুঁহিয়াৰ নহয় এইজোপা ৰবৰ হয় এইখিনি দেখিছে এইখিনি ৰবৰ হয় গোটেইখিনি হা কিন্তু চাই থাকক মই দেখাই আছোঁ আগলৈ আৰু কষ্টৰে জঁপিয়াই আহিলোঁ দেখিছে আৰু গালিও শুনিলোঁ মানুহৰ পৰা মই এতিয়া আপোনালোকে চাই থাকক কোনো স্কিপ নকৰাকৈ দেই মানুহজনে মোক মানে গালি পাৰিছে তাৰপৰা দেই আপোনালোকে চাই থাকক কোনো স্কিপ নকৰাকৈ এইখন কিবাখন লাগি আছে কিন্তু মই এইটো ৰাস্তাত নগ'লোঁ যাবলৈ নোৱাৰি মানে মই আগত দি যাম আৰু বৰষুণ দিছে দিয়া নাই বৰ্তমান দি পেলাইছে এইটো স্ক্ৰীণত চাই থাকক এইখিনি দেখিছে ৰবৰ বুলিয়ে কৈছিলোঁ সেইখিনি দেখিছে এইখিনি ৰবৰ হয় সেইখিনিকে আমি কুঁহিয়াৰ বুলি ভাবিছিলোঁ ফাৰ্ষ্ট টাইম আৰু পাৰ হওঁতে মানে মোৰ কি ক'ম আপোনালোকক মই গোটেইখন ব্লেড ফেঞ্চিং ন বন্ধুসকল ইমান দূৰ আহি মানে মোৰ ভৰি বিষাই গৈছে কি ক'ম কিমান দূৰ খোজকাঢ়ি আহিছোঁ ঘৰৰ পৰা এইফালে বতৰটো বগা গৈ আহিছে বৰষুণ দিছে তাকো ঠিক নাই আহি আছোঁ এজন মানুহে মোক গালি পাৰিলে চব মানুহজনক দেখামগৈ মই আগলৈ গৈ আছোঁ এতিয়া চাই থাকক অকণ স্কিপ নকৰাকৈ ভিডিঅ' দেই কি বা কয় মানুহজনে আপোনালোকে শুনিবচোন এয়া দেখিছে আমাৰ গিবনখন লাগি আছে ছাইডত দেখাম অকণমান আগলৈ গৈ মই দেখাই আছোঁ গিবনখনৰ পৰিৱেশটো মানুহজনে কি কয় আপোনালোকে শুনক দেই কাপোৰ সলাই আছে নেকি তাকো ঠিক নাই মাতিছিলা নি মোক
অঁ অঁ নিদিয়ে নহয় সোমাবলৈ নিদিয়ে নেকি নাজানো আকৌ অঁ অঁ নাই ইটো ৰাস্তা খোলা আছিলে ন সেইকাৰণে এইফালে খোলাই গুচি আহিল মানে ইফালে ঘাঁহখিনি কেলে কাটি লৈ যায় মানুহবোৰ সেইটো কাৰণে নিদিয়ে অঁ অঁ আমি মানে বেলেগ এটা কামৰ কাৰণেহে আহিছিলোঁ মই গিবনত বেক চাইড দেখাবলৈ আহিছিলোঁ আৰু চকীদাৰ নেকি সময় কাৰণে অঁ এই দেখিছে এইজন মই কৈছিলোঁ মানুহ এজনে চিঞৰিছিলে বুলি এজন মানুহে মোক চিঞৰিছিলে মই সেইখন পাৰ হোৱাৰ কাৰণে মানুহজনে চিঞৰিছিলে আৰু এজনক লগ পালোঁ এজনৰ আচলতে বিনামূলীয়াত আমি আহিব নোৱাৰি কিন্তু তথাপিতো মই এতিয়া সুধি লৈছোঁ যে সোমাব পাৰিম নাই বুলি আপুনি দেখাম মই গিবনৰ বেক চাইড দেখাম দাদা ভাল লাগিলে দে ৰখি থাকক মই পাছফালৰ পৰা আহি লৈছোঁ দেখিছে ভিডিঅ'টো চাই আছে আপোনালোকে চব কালি নেপাৰিলে সোমাব কাৰণে আপুনি চাই কেনেকৈ লাগিলে আপুনি হেল্ল' বন্ধুসকল আহি মই বেলেগ এটা বস্তু পাই গ'লো এই বস্তুটো কি হয় আপোনালোকে কওকচোন এই বস্তু কি হয় এইটো কি হয় দেখিছে আপোনালোকে কি হয় এইটো এয়া হ'ল হাতী গোবৰ আপোনাক কিছুমান দেখা নাই মই দেখাই দিছোঁ এয়া হাতী গোবৰ হয় দেখিলে তাকো মই মনত পেলাইছোঁ মোৰ বন্ধুৱে কমলে ক'লে যে এয়া হাতী গোবৰ হয় দেখাই দে বুলি কৈছে অঁ মই আপোনাক দেখাই আছোঁ আৰু ৰাস্তা চব কিমান সুন্দৰ এটা পৰিৱেশত আহি আছোঁ মই বেক চাইডটো আপোনাক দেখাইছোঁ চাই লওক আপোনালোকে চাই আছে কত দূৰ আহি মই গিবনৰ বেক চাইড পালোহি আৰু পালোহিয়ে আৰু ভিডিঅ'টো চাই আছে এতিয়া পালোহিয়ে এয়া চাওক মই নামি গৈছোঁ তললৈ আহি আছোঁ এয়া আমাৰ ছাৰ আহিছে মোৰ লগত আহি তল পালোহি তল পাই মানে পোৱা নাই বৰ্তমান পালোহিনে এইখনেই গিবনখন য'ত নেকি মই সেইদিনা যিটো আগৰ ভিডিঅ'টো দেখাইছিলোঁ গিবনৰ ফ্ৰণ্ট ছাইড দেখাইছিলোঁ আজি মই গিবনৰ এইটো বেক ছাইড দেখাই দিলোঁ এইখন বাগান এই বাগানখনৰ বেক চাইডে আছে এইখন গিবন ইয়াৰ পাছ চাইডে এখন আছে গাঁওখনলৈ মই আজি নাযাওঁগৈ বেলেগ এটা ভিডিঅ'ত মই লৈ যাওঁ আপোনালোক সেই গাঁওখনলৈ এইখন দেখিছে গিবন সেইখনেই ইয়াতে হুলুং গছ পোৱা যায় বেছিকৈ হলু বান্দৰ পোৱা যায় কিবা হাতী বাঘ অসংখ্য জীৱ জন্তু পোৱা যায় ইয়াত দেখিছে আগত মই এইটো ভিডিঅ'ত কৈছিলোঁ আপোনালোক জুৰি নৈখন আছে বুলি এইটো চাইডে এইখনেই হৈছে সেইখন নৈ জুৰিখন আগৰ পৰা বৈ আহিছে এইখন সেইটো চাই আছে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই আছে আপোনালোকে ভাল লাগিছে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব এইখন চাওক মই আৰু অকণ আগলৈ যাম আৰু তাৰপিছত মই ঘৰ যামগৈ কাৰণ বতৰটো বৰ বেয়া বৰষুণ দিছে মানে পৰি আছে এটোটো হয়তো আপোনালোকে ধৰিব পৰা নাই চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো ইজোপা আহি বহুত দূৰত আহি প্ৰকাণ্ড গছ এজোপা পালোহি এইজোপা ইমানো প্ৰকাণ্ড গছ নহয় বাৰু মই ক'বলৈ ইমানো মানে কি ক'ম বাদ দিয়ক বাকীখিনি থৈ দিয়ক এতিয়া যিটো মই কৈ আছোঁ সেইটো চাই থাকক কমল ইমান দূৰ আহিলে কেনেকুৱা লাগিলে ৰাইজক দেখাবৰ কাৰণে বহুত ভাগৰ লাগিছে ভাগৰ লাগিছে ভাগৰ মাৰিব লাগিব ৰাতিকে এইখনেই সেই গিবনখন যিখন গিবনৰ কথা মই কৈ আছিলোঁ যে বাগানৰ পাছফালে আছে লগতে লাগি আছে এয়াই হ'ল এইখন গিবন দেখিছে এইখন আৰু এইটো চাইডে পাৰ নহওঁ আৰু এতিয়া কাৰণ আমি অকলে আহিছোঁ দুটা আহিছোঁ আৰু লগত কোনো অহা নাই কিবা ফৰেষ্টৰ লগত আহিলে ভাল যাবলৈ কিন্তু অকলে মানে নাযাওঁ এই দেখিলে আৰু মই ইয়াৰ পৰাই উভতিছোঁ এতিয়া এইটো ইমান ধুনীয়া এটা পৰিৱেশ চাই থাকক মই বেক কেমেৰা কৰি আপোনালোক দেখাই আছোঁ এইখনেই সেই গিবনখন যিখন কথা কৈছিলোঁ বাগানৰ বেক চাইড আছে বুলি কৈছিলোঁ যে এইখনেই সেই গিবনখন আৰু মই যিমান পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিছোঁ আমি যিটো ৰাস্তাত আহিলোঁ সেই ৰাস্তাত এইটো হ'ল এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো এতিয়া আমি যাব লাগিব 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আপত ঘৰলৈ যাব লাগিব খোজকাঢ়ি ভিডিঅ'টো চাই থাকক বুলি নকওঁ দেখিলে দেখালোঁ মই
এতিয়া মই ঘৰলৈ বুলি ঘূৰি আহিছোঁ। ভিডিঅ'টো খতমেই হ'ব হ'ল, কিন্তু আপোনালোকক এটা কথা ক'বলৈ আছে, মই অলপ লাহে লাহে গৈ আছোঁ, আপুনি ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধুসকল, ইমান বৰষুণত তিতি তিতি এতিয়া কিমান দূৰ পালোহি দেখিছে, গোটেই মূৰৰ চুলি কাপোৰ কানি তিতি অৱস্থা নাইকিয়া হৈছে। মই ভিডিঅ'টো সামৰিম বুলি কৈছিলোঁ, কিন্তু মই সামৰিব নোৱাৰিলোঁ, কাৰণ দেখিছে কি ধুনীয়া এটা পৰিৱেশৰ পৰা মই যাব পৰা নাই, আৰু তিতি হ'লেও ভাল লাগিছে, আৰু মাজে মাজে তিতিবও লাগে বৰষুণত। আহি আকৌ মই ৰিটাৰ্ণ ঘূৰি আহিলোঁ, আহি পেলাই দেখিছে ৰেলৱালি পালোহি, আৰু ঘৰ পামগৈ আৰু বেছি দূৰ নাই। বৰষুণ দি আছে, তথাপিতো মই আপোনালোকক ভিডিঅ' দেখাইছোঁ। এয়া দেখিছে, ইয়াত বালিজান বুলি লেখা আছে চাইনবোৰ্ড এখন। এইটো ৰাস্তাত গ'লে গিবনো পাবগৈ, গিবনৰ মাজত পায়গৈ, কিন্তু গিবনৰ মাজলৈ নাযাওঁগৈ আজি, কাৰণ বৰষুণ দি আছে ন বেছিকৈ। এয়া আহিছোঁ, আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব।